যাৰ ছোৱালী হেৰাইছে সিয়ে বুজি পাব যে তাৰ কিমান কষ্ট হৈ আছে। সেই মানুহজনেহে বুজি পাই আছে যে মোৰ কিমান কষ্ট হৈ আছে। আৰু আপোনালোকে কোনো ধৰণৰ আশ্বাস নিদি তাক এনেধৰণৰ কথা কৈ আছে। চাওক, আপুনিতো নিশ্চিত তাক কথাটো কৈ আপুনি ঘৰত শুই থাকিব, আপুনিতো কোনো ধৰণৰ চিন্তা নকৰে। সেই মানুহজন কিমান দুখ লাগি আছে, তাৰ ক'ত গ'ল, কি হ'ল, টোপনি নোহোৱা হ'ল হৈ গ'ল, আৰু আপুনি তাক ফটোৱা দি দিলে যে মিডিয়াত দিয়া নাযাব। এটা কথাই আজি মোক হতভম্ব কৰি তুলিলে, যিটো কথাই নেকি প্ৰতিটো কথাতেই যেন ভুল ভুল মনোভাৱ হৈছে। এই কথাটো লৈ এটা আৱেগিক দুখ লগা বিষয় অনুভৱ হৈছে। গতিকে কথাটো আৰু আপোনালোকৰ ওচৰত আমার নাম কথাটো মকরম আলী। ক'বলৈ মই বাধ্য হৈছোঁ। বুধবার আজ 3 দিন এজন হল। ব্যক্তি তাৰ নাতিনীয়েক হেৰাই গৈছে আজি 3 দিন হ'ল। সকাল বুধবার আজি 3 দিন মান হৈ গ'ল বেলা 10টা নাতিনীক 11টার হেৰাইছে। মধ্যে। কি কৰিম, আমরা তো গাঁও বাড়িতে অঞ্চলত নাই, যাওঁ, আমি গেছি বহুত কাজে। খোজাখুজি কৰাৰ আমার পিছতো স্ত্রী গেছে খবৰটো স্কুলে। নোলায় যে ক'ত এর আছে। ভিতরে এই মোবাইল এটা নাতিনটা লগত আছিল, কিন্তু মোবাইলটো চুইচ অফ। হারানি গেছে। এনেকুৱা এটা পৰিস্থিতি। তাৰ মাজতে নুরেজা ব্যক্তিজনে, খাতুন। বুজা ব্যক্তি, সিহঁতৰ ওচৰত আর যাই কোনো পেলাই ফাইলে কৈছে মানে কোনো যে দিকে মোৰ নাতিনীক জনী বিশ্রায় হেৰাইছে পাইলাম আজি না, 3 দিন মান হ'ল। এখনো পাই নাই। এইটো কি কৰা যায়? বয়স মানুষের এই বয়স ব্যক্তিকেইজনে 18 তাক বছর 8 মাস। ভাল পৰামৰ্শ 1 নিদি নং শালবাড়ি। তাৰপিছত ব্যক্তিজনে ক'লে যে মিডিয়াক দিলে বস্তুটো ভাল হয় নেকি, যিহেতু আজি 3 দিন মান হ'ল। ক'ত গ'ল, কি হ'ল, কোনো ধৰণৰ খোজ খবৰ নাই। মিডিয়াক দিলে যদি আমি খোজ খবৰটো পাওঁ তেনেহ'লে ভাল হ'ব। এই ব্যক্তিজন তাৰ পিছদিনা আকৌ আহিল মোৰ ওচৰত যে এনেকুৱা কথা। মই বিশেষ কেইজনমান ব্যক্তিৰ ওচৰলৈ গৈছিলোঁ, যোৱাৰ পিছত সিহঁতে মোক এনেধৰণে কৈছে যে মিডিয়াক দিব নালাগে। কিন্তু সেই ব্যক্তিজনে মোৰ ওচৰত আহি আশ্বাস কৰিলে যে মোৰ ছোৱালী হেৰাইছে, মোৰ কলিজাৰ টুকুৰা হেৰাইছে, মইহে বুজি পাম মোৰ কেনেকুৱা লাগে। কিন্তু সিহঁতে মোক আশ্বাস নিদি মিডিয়াক দিব নালাগে বুলি কৈছে। যদি সেই ছোৱালীজনী সিহঁতৰ হ'লে হয়, কি কৰিলেহেঁতেন? এনেকুৱা এটা প্ৰশ্ন উত্থাপন কৰিছে। গতিকে যিসকলে এনেকুৱা পৰামৰ্শ দিয়ে, যাৰ ছোৱালী বা ল'ৰা এটা হেৰাই যায় বা কিবা এটা হয়, সি তাৰ অনুভূতিটা কেনেকুৱা হয়? মানুহজন আহি মোৰ ওচৰত আৱেগিক হৈ কান্দি পেলালে যে এনেকুৱা ধৰণৰ কথা। মই তেতিয়া কথা এটা ভাবিলোঁ যে আজিৰ সমাজতো এনেকুৱা এটা প্ৰথা আছে। এক অন্ধবিশ্বাসৰ নিচিনা, এটা ফটুৱাৰ নিচিনা এটা কথা কৈ দিয়ে। চাওক, এই মানুহজন কিমান আশাৰে বাট চাই আছে যে ক'ত আছে, কি কৰিছে। ঘৰত হুলস্থুলীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে, খোজ খবৰ, কোনো ধৰণৰ খোজ খবৰ নাই। এই মানুহজনক আপোনালোকে কেনেধৰণৰ আশ্বাস দিব লাগে আৰু আপোনালোকে কি কৰিব? আজি এই দুখৰ বিষয়টো ক'ব লগা হৈছে, একাংশই এনেকুৱা ধৰণৰ কথা আপোনালোকে যে কয়। মই প্ৰশ্ন কৰিছোঁ, যদি সেই ছোৱালীজনী আপোনাৰ হ'লেহেঁতেন আপুনি কি কৰিলেহেঁতেন? আপোনাৰ নিশ্চয় মানৱতা আছে, নিশ্চয় আপুনি, আপোনাৰ মৰম আছে, পৰা ডাঙৰ দীঘল কৰিছে, আপোনাৰ মৰম আছে। তাক বিচাৰিব যে ক'ত আছে, ক'ত গ'ল, কি কৰিছে। এতিয়ালৈ কোনো ধৰণৰ সংসত্ৰ নাই। একচুৱেলি কি হ'ল ঘটনাটো, কিয় ঘৰৰ পৰা গ'ল, উত্থাপন হ'ব আপোনাৰ। গতিকে এই ব্যক্তিজনক যে আপোনালোকে এনেকুৱা ধৰণৰ পৰামৰ্শটো দিছে, এতিয়া উপায় নাপায় মোৰ ওচৰলৈ আহি ক'লে যে মোৰ নাতিনীক হেৰাইছে। মই 2-3জন বিশেষ ব্যক্তিৰ ওচৰলৈ গৈছিলোঁ। এই ব্যক্তি কেইজনে ক'লে যে মিডিয়াক দিয়া নাযাব, মিডিয়াক দিলে ইমেজটো বেয়া হ'ব, মিডিয়াত দিব নালাগে। এনেকুৱা কথা আপোনালোকে কিয় কয়? কোনটো যুক্তিত আপোনালোকে এনেকুৱা কথা কৈছে? এই ছোৱালী যদি আপোনাৰ ছোৱালী যদি হ'লেহেঁতেন, তেতিয়া আপুনি কি কৰিলেহেঁতেন? এইটো আপোনাৰ মিছগাইড হৈছে নে নাই এবাৰ চাবচোন, খোজ পাব। সেই ব্যক্তিজনক মোৰ ইয়াত অহাৰ পিছত মই ব্যক্তিজনক কৈছোঁ যে আপুনি থানাত যাই পেলাই এটা নিৰুদ্দেশ হোৱা বুলি এটা কমপ্লেইন দি থৈ আহক, তাৰপিছত মই এটা ব্যৱস্থা আপোনাক কৰি দিম। সেই দিনটো পাৰ হৈ যোৱাৰ পিছত তাৰ পিছদিনা মোৰ ওচৰলৈ আহিল। অহাৰ পিছত কান্দি কান্দি সেই মানুহজনে মোক এনেদৰে কথাটো ক'লে। গতিকে আজি মই এই কথাটো উত্থাপন কৰাৰ এটাই উদ্দেশ্য, একাংশই এনেদৰে কেনেকৈ ফটো দিব পাৰে, মিডিয়াত দিয়া নাযাব। মানুহ এজন হেৰাইছে, তাক মিডিয়াত দিয়া নাযাব, এইটো কেনেকুৱা কথা? ছোৱালীজন আপোনাৰ না তাৰ? আপোনাৰ ছোৱালী হ'লে আপুনি কেনেকুৱা ব্যৱস্থা ল'লেহেঁতেন? যদি কোনো উপায় আপোনাৰ নাই, নিশ্চয় এটা উপায় আপুনি ওলাব। আৰু সেই মানুহজনে এটা উপায় ওলাই সাংবাদিকৰ ওচৰলৈ আহিলে, আৰু আপুনি তাকে এনেকুৱা ফটোৱা দি দিলে যে আপোনালোকে মানৱ বিৰোধী কামত জড়িত হৈ আছে। মানৱ বিৰোধী কামত আপোনালোকে নেচায়
যে এটা ঘৰ বা এটা সংসাৰ বা এটা মানুহ ভালদৰে চলক। তেনেহ'লে এনেকুৱা ধৰণৰ আপোনালোকে কি কৈছে ক'ৰ পৰা কিমান যুক্তিসংগত? গতিকে ৰাইজ আপোনালোকে এই কথাটো বিচাৰ কৰক, এনেকুৱা কথা হ'ব লাগেই নে নাই।